এই সূৰ্য ভাই মাক চকলাটো তিৰি চিৰি মৰছি নেকি? কিয় আংকা ইমান কটি ফটা ৰ'দ দি মৰি আছা? এই আকলাক লাগি ওপৰত হিংসা কি বকি আছা? গেল নে কি তোৰ মাথাত তাত ডাল? চোৱা পানীৰ কোট খাৱা দেখা নাই কেনে কটি ফেলা ৰ'দ দি আছে? তাকে ফুৰি যালো আলোচনা কৰি আছা। মাক চকলা সূৰ্য কলাপ গালি পেলিলো। কি কৰি আছিলি তই আকলাকলি? কি কৰিবি আৰু কাম চাম নাই এনে বেকাৰ আৰু। किधर जाएगा क्या करेगा कुछ पता नहीं क्या करेगा अभी। এইটো মাক চকলাই কিবা চিন্তা কৰি থকা হেন পাইছো অলপমান মাৰো তাৰ লগত লেভেল কোচে হবান নহতে হবা আপি নহয় ইমান গোটা ষ্টাইল দিকে নালগে দেই। ये दोनों है ना ये दोनों को पूछना पड़ेगा। অ হেনতে পাই কিবা ফুটবল পাই অলপ ভাল মতে চাবি দেই গোটাই বডি চডি আছে। भाई लोग ये रोड का नाम क्या है रे? কি ভোক লাগান তো কিবা দেখোন হিন্দী কোৱা নাপাওঁ। হে মই কৈছো না তই একো নাজ নাই হিন্দী চিন্দি চাই দো মই আগত যাওঁ। বেটাই জানিবা গোটা হিন্দী মাষ্টাৰ হে যাচোন পলাম যাম মই কিবা তোক মাৰবে ধৰিলি। बोलिए क्या सोच रहा है ये रोड का नाम क्या है रे? এইকেইদিন তামাম ৰ'দ দি আছে না এই বেটা এই ৰ'দৰ কথা হচ্ছে কিজানি। হা এই ৰ'দ কা নাম কটি ফেটা ৰ'দে। মেক চকলা সেই হিন্দী মারছি সেই কুকুর পিটক রাস্তার কথা হচ্ছি তাই क्या कोची फटा रोड है? এর মাকসা মচান তলত বেলেগ গোটা যেনেকুৱা হাতৰ মচান চচান লৈ আছে বজাব আনে লাগে পলাবাই লাগিল মই এই উফলান মোৰ ঘৰত কাম আছে দে মই যাওঁ তই কথা পাত। तुम क्या बोला मेरे को कुछ समझ में नहीं आया। এই মাক চকলা হিন্দী চিন্দি নাজনে নেকি মোৰ লগতে ক'বা নৰলি আৰু ক'ত ক'ব এই হিন্দী। মেক্সা যিমান হিন্দী হিন্দী ভাষা জানো একেবাৰে কৈ পেলাই চেছ কৰি থওঁ আৰু। ও তেৰি মাँ की चटी का बाटी का खाएगा जाएगा सोएगा। और क्या बोला? ওত মাক চকলা এই দেখোন হাত ভৰি দাঙিব ধৰিছে পলাব লাগিল। এই किधर भाग रहा है? এই মাকসা হেনতে আগেই জানছিল ই যেদিন মারবো বুলি সি বেটা আগে পলাইছে ইচ্ছা না মোক খাই মারলে হয় পিছে গরু বাজার উঠে দিলে হয়।